মাওবাদী মানেই যেন দুৰ্ধৰ্ষ গেৰিলা, দেশৰ প্ৰতি ভাবুকি। কিন্তু এজন মাওবাদী নেতাৰ কাহিনীয়ে এতিয়া সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিছে। এইজন মাওবাদী নেতাৰ বিৰুদ্ধে দলীয় পুঁজিৰ 40 লাখ টকা হৰলুকি কৰি প্ৰেমিকাক পলুৱাই নিয়াৰ অভিযোগ উত্থাপন হৈছে। কিন্তু কোন এই মাওবাদী নেতা? মহাৰাজ প্ৰামাণিক মাওবাদীৰ এজন শীৰ্ষস্থানীয় নেতা। কিন্তু তেওঁ শেহতীয়া প্ৰেমিকাৰ সৈতে দলীয় উস্কাত এৰি পলায়ন কৰাৰ অভিযোগ উত্থাপন হৈছে। লগত লৈ গৈছে দলৰ 40 লাখ টকাৰ পুঁজি, একাধিক বন্দুক, কিছু কাৰ্টিজ, ৱাকি টকি, মোবাইল ফোন আৰু বিভিন্ন সামগ্ৰী। এই অপৰাধৰ বাবে মহাৰাজ প্ৰামাণিকক গণ আদালতত শাস্তি দিয়াৰ কথা ঘোষণা কৰিছে CPI মাওবাদীয়ে। মাওবাদী সংগঠনটোৰ দক্ষিণ সংমণ্ডলৰ মুখপাত্ৰ অশোকত প্ৰকাশিত এক বিবৃতিত এই কথা ঘোষণা কৰা হৈছে। ধন আৰু প্ৰেমিকাসহ শিবিৰৰ পৰা পলায়ন কৰা মাওবাদী নেতা মহাৰাজৰ ঘৰ হ'ল ঝাৰখণ্ডৰ খৰছৱা জিলাৰ দাৰোদা গাঁৱত। এসময়ত চাকৰি কৰিছিল ঝাৰখণ্ডৰ আৰক্ষীৰ গাড়ী চালক হিচাপে। কিন্তু পুলিচৰ চাকৰি কৰি থাকোঁতেই 2008 চনত একাধিক চুৰিৰ গোচৰত তেওঁ দুবাৰকৈ জেললৈ যাবলগীয়াও হয়। জেলৰ পৰা ওলাই মাওবাদীৰ সম্পৰ্কলৈ আহে মহাৰাজ। সাংগঠনিক ক্ষমতাত দক্ষ হোৱাৰ বাবেই অতি সহজতে তেওঁ আঞ্চলিক আৰু জনেল কমিটিত স্থান লাভ কৰে। 2011 চনত তেওঁ প্ৰথমবাৰৰ সাধাৰণ স্কোৱাডৰ সদস্য পদ লাভ কৰে। কিছুদিনৰ পূৰ্বে মহাৰাজক দিয়া হয় দক্ষিণ জোনেল কমিটিৰ তত্ত্বাৱধায়কৰ দায়িত্ব। 2011 চনত এৰিয়া কমিটিৰ সদস্য হোৱাৰ পিছতে মহাৰাজৰ প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠে দলৰ আন এগৰাকী সদস্য বেলুন চৰ্দাৰৰ সৈতে। বেলুনৰ ঘৰ ঝাৰখণ্ডৰ খৰছৱা জিলাত। দুয়োৰে প্ৰেমৰ সম্পৰ্কৰ কথা আগৰে পৰা জানিছিল যদিও মাওবাদী শীৰ্ষ নেতৃত্বই কিন্তু সেয়া ব্যক্তিগত বিষয় বুলি কোনো হস্তক্ষেপ কৰা নাছিল। সেই প্ৰেমিকাক লৈয়ে স্বাধীনতা দিৱসৰ পূৰ্বে পলায়ন কৰে মহাৰাজ প্ৰামাণিকে।